সম্পৰ্কে আমি জনাইছিলোঁ চৰকাৰক। আমি এইকেইখন দোকান দৰোৱা সম্পৰ্কে পুলিচো সেইমতে আহিছিলে, ফ'ৰ্চো সেইখিনিয়ে আছিলে, সেই হিচাপে কৰা হৈছে। আৰু যিখিনি আমি দেখা পালোঁ যে এইখিনি দোকান আৰু কৰিব লাগিব, সেইখিনি আকৌ 14 দিনৰ এটা নটিচ দিয়া হৈছে। যিহেতু তাতে লাখ লাখ টকাৰ সম্পত্তিও আছে, সেইখিনি তেওঁলোকে সেইমতে নটিচ মতে কাম কৰিম বুলি কৈছে। 14 দিনৰ পিছত আকৌ এটা হ'ব এভিকশ্যন, তেতিয়া কৰা হ'ব। কিমান দোকানী কৈছে আপোনালোকৰ 20-30খন মান এতিয়া কোৱা হ'লে, এতিয়া জোখা হৈছে, জোখমাখ কৰা হৈছে। টাউন মণ্ডল আহিছিলে, গাঁৱৰো মণ্ডল আহিছিলে, তেওঁলোকে জুখি মাখি দিছে, সেইমতে এইখিনি চলি থাকিব। আজিতো নটিচ দিয়াই হ'ব, আজিৰ পৰা 14 দিনৰ ভিতৰত আকৌ কৰিব লাগিব। আজি মই গণা নাই সঠিককৈ 10-20খনটো ভাগিলে চাগে, এতিয়া গণা হোৱা নাই। বাৰাণ্ডা আছিলে যিখিনি, সেইখিনি বজাৰ এৰিয়াটো মেইনলি আমাৰ আজি টাৰ্গেট আছিলে। আমি বজাৰ এৰিয়াটো সম্পৰ্কে প্ৰশাসনকো জনাইছিলোঁ, সেই হিচাপে বজাৰ এৰিয়াটো কৰা এনেকুৱা উচ্চাৰ আৰু আগতেও বহুত হৈছে, কিন্তু আৰু তাৰ পিছত আৰু তেনেকুৱা পৰিস্থিতি দেখা যায়। সেই সন্দৰ্ভত কি ব্যৱস্থা মানুহ এইটো ক্ষেত্ৰত অলপমান সতৰ্ক হ'ব লাগিব। আমি চেষ্টা কৰিম, আমি নিজক তেওঁলোকক আমি এতিয়া ভালকৈ সংস্থাপন দিবলৈ চেষ্টা কৰা হ'ব পৌৰসভাৰ ফালৰ পৰা। পৌৰসভাই সেইটো সংস্থাপন দিবলৈ যত্ন কৰিব। তেওঁলোক আহি জনালে হ'ল, তেওঁলোকেও আকৌ আমাৰ পাৰ্মিশ্যন নোহোৱাকৈ নবনালে হ'ল। এটা অভিযোগ আছে, পৌৰসভাৰ পৰা বাৰে বাৰে উচ্ছেদ কৰা হয়, কিন্তু পৌৰসভাৰ পৰা একাংশ কৰ্মচাৰীয়ে অফিচাৰ বা পৌৰ এলেকাৰ যিখিনি মেম্বাৰ আছে গম নোপোৱাকৈ সেইবিলাক বহিব দিয়ে। ক্ষেত্ৰত আপোনালোকে পৰৱৰ্তী সময়ত কেনেকুৱা পদক্ষেপ কৰিম? আমাৰ ওচৰলৈ কমপ্লেইন দিয়ক, আমি ৰিটেন কমপ্লেইন আশা কৰিম এই ক্ষেত্ৰত। তেতিয়া এই সম্পৰ্কে সম্পূৰ্ণৰূপে ইনভেষ্টিগেশ্যন কৰা হ'ব। আৰু যিখিনি নাগৰিক আছে, নাগৰিকখিনিও আমাক অভিযোগটো ৰিটেন আকাৰত দিয়ক বা মুখেৰেও কওক, সেই হিচাপে প্ৰমাণসমূহ আহক, আমি লগে লগে ইনভেষ্টিগেশ্যন কৰিম আৰু তেওঁলোকৰ এগেইনষ্টতো লোৱা হ'ব। আৰু এইটো ক্ষেত্ৰত মই আশা কৰিম যে সকলো কৰ্মচাৰীখিনিও বুজি পাব যে যিটো নিয়ম সেইটো সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য হয়। নটিচ কৰা 14 দিনৰ পিছত আকৌ ইভিকশ্যন চলিব নেকি? প্ৰশাসনে যদি আমাক অনুমতি দিয়ে, আমি আকৌ কাগজ পত্ৰখিনি দি পঠিয়াব লাগিব। তেতিয়া প্ৰশাসনে দিবই লাগিব আৰু নিয়মত পৰিছে যে হ'ব লাগিব। আমি কাগজ পত্ৰখিনি দিওঁ, কিজানি যদি নিজে ভাঙি দিয়ে, আমিতো আশা কৰোঁ কোনোদিনে উচ্ছেদ হ'বই নালাগে। দিয়া হ'ব কাগজ পত্ৰ, তেওঁলোকে যদি নকৰে আকৌ হ'ব তেতিয়া তেনেকৈ।